মানে ইফালে গ'লে পাৰ হৈ যাব একে পাৰ হৈ যাব পাৰ কৰিব লাগিব ইয়াতেহে ফালফালে সোমাব হয়তো কেতিয়াবা দিনতো বাঘ ওলাব পাৰে একো ডাঙৰ কথা নহয় তাৰ কাৰণে হাতী আনিব লাগে লগত মানে দা বা কিবা কিবি জাঠি জোং আনিব লাগে কিন্তু অনা নাই যিটো মোৰ কাৰণে বহুত বেয়া হেৰি কিবা কোৱা নাই প্ৰথমতে তুমি অকণমান জোচ অহা নাই অলপ জোচ আহিলে কম জোচ অহা নাই নেকি একচুৱেলি কি মানে আমি আজি পাহাৰ ওপৰলৈ গৈ আছোঁ বহুত দিন ওলাই অহা নাই যিহেতুকে লকডাউনৰ কাৰণে ক'তো যাবলৈ পৰা নাই ভাবিলোঁ আমি অলপ মানে আমাৰ যিখিনি মানে বন্ধুবৰ্গ গোটেইখিনি লগ হৈ পেলাই অলপ পাহাৰৰ ফালে ওলাই আহিছোঁ এনেই আৰু পাৰিলে মানে খৰি চৰি কাটি লৈ আহিম নে কি কোৱা আৰু মানে এই পাহাৰত যিবিলাক বনৰীয়া শাক পাচলি আছে আমি আনিবলৈ চেষ্টা কৰিম সেই উদ্দেশ্যেৰে আমি ওলাই আহিছোঁ গতিকে সেইটোৱে আৰু এতিয়া গৈ আছোঁ পাহাৰত যিটো উঠা যিটো এডভেঞ্চাৰ সেইটো এটা বহুত ডাঙৰ এডভেঞ্চাৰ হ'ব আৰু আজি অলপ বেছি হ'ব কাৰণ যিহেতুকে যোৱাকালি বৰষুণ দিছে গতিকে বৰষুণৰ বাটটো গোটেই পিছল হৈ আছে তাত উঠাৰ যিটো এডভেঞ্চাৰটো বহুত বেছি হ'ব বহুত মজা আহিব গতিকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব এনজয় দ্য ভিডিঅ' এণ্ড ঠিক আছে এনজয় ৰাস্তাবিলাক মানে বহুত পিছল হৈ আছে যিহেতু বৰষুণ দিছিলে যোৱাকালি ৰাতি গতিকে বহুত সাৱধান মানে আৰু অলপ আগতে এটা নিজৰা এটা আছে মানে ষ্ট্ৰীম এটা বহুত দিন পাহাৰত উঠা নাই গতিকে ভাগৰ লাগিছে একচুৱেলি পাহাৰত উঠাটো ভাল মাজে মাজে আহিব লাগে কাৰণ ভালেখিনি এক্সাৰচাইজ হয় এতিয়া চাওক মোৰ লগৰ এজন আগত গুচি গ'লগৈ মই অকলে ৰৈ গ'লোঁ কাৰণ মই এইখিনি শ্বট এটা লৈ আহিছিলোঁ গতিকে তেওঁলোকে মোক এৰি থৈ গ'লগৈ নিশ্চয় আপোনালোকে নিজৰ মাতটো শুনিছে নিজৰ পানীৰ কুলু কুলু শব্দ নিজৰ পানী আছে মানে যিটো আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা মজা দৃশ্য কেইটকা লৈছে বেগটো আনিছোঁ কাৰণ বেগটোৰ ভিতৰত আছে ট্ৰাইপডটো কিবা মানে টাইম লেপছ ল'বলগীয়া হ'লে সুবিধা হ'ব গতিকে লৈ আহিছোঁ ট্ৰাইপডডাল আৰু লগতে যদি কিবা শাক পাচলি পাই যাওঁ ভৰাই নিম মানে বেগত চুৰকৈ নহয় আৰু খুজি নিম খাম বাঢ়ি হৈ গৈছে সপ্তাহত যদি এবাৰ পাহাৰত উঠোঁ তেনে পেট বোলা বস্তু নাথাকিব চব কঁকাল হৈ যাবগৈ ৰাবাৰ গছ ৰেড চেগুন এইখন চাওক এইখন হৈছে ৰবৰ ফাৰ্ম ৰবৰ বাগান ৰবৰ গছৰ পৰা ৰবৰ কেনেকৈ উলিয়াই দেখুৱাম বাৰু কিন্তু এতিয়া নহয় আহোঁতেহে দেখুৱাম ইয়াত কিন্তু ৰাতি বাঘ চাঘ ওলায় কিন্তু দেই ওচৰৰ যিবিলাক মানুহ তেওঁলোকে মানে কি কৰে ইয়াতে মানে গৰু ছাগলী এৰি দিয়ে কেতিয়াবা কি হয় গৰুবিলাক হেৰাই যায় আৰু সেই হেৰুৱা গৰু বা ছাগলীবিলাক ফাইনেলি অৰ্থাৎ সেই গৰু ছাগলীবিলাকৰ জকাহে পোৱা যায় গতিকে হয়তো কেতিয়াবা দিনতো বাঘ ওলাব পাৰে একো ডাঙৰ কথা নহয় তাৰ কাৰণে হাতী আনিব লাগে লগত মানে দা বা কিবা কিবি জাঠি জোং আনিব লাগে কিন্তু অনা নাই যিটো মোৰ কাৰণে বহুত বেয়া পাহাৰলৈ বা এনেকুৱা ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য থকা ঠাইলৈ আহিব লাগে মাইণ্ডটো ফ্ৰেছ কৰিবলৈ আমাৰ বডিটো ফ্ৰেছ কৰিবলৈ অলপ আহিব লাগে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ হিউমেন বিং কাৰণ মানুহে সদায় যন্ত্ৰৰ লগত লাগি থাকে প্ৰেক্টিকেল হৈ থাকে মানুহে যান্ত্ৰিকতাৰ যুগত সোমাই থাকে এনি টাইম বিজি মোবাইল কম্পিউটাৰত গতিকে এনেকুৱা ধৰণৰ এডভান্সাৰ কৰিব লাগে মাজে মাজে ভাবা লাগিছে বহুত নহয় কি হ'ল যাব পৰা নাই বলক আমি এতিয়া কমেও সমতলৰ পৰা 1000 ফুট ওপৰত আছোঁ বৰ্তমান আমি এতিয়া যিখিনি জেগালৈ গৈ আছোঁ সেই ঠাইখিনি গেলগেলি বুলি কয় বাখলা ইহা কাহা ট্ৰেফিক পুলিচ এইফালে নয়নদা আহি আছে দা চাহাদলৈ তাৰমানে বাঘে ধৰিব বুলি ভয়তে দাখন লৈ আহিছে একচুৱেলি আনিব লাগে দেই দাখন খচকৈ বাঘে যদি এটেক কৰে কি হ'ব নিশ্চয় দেখা পাইছে যে মই ঘামি গৈছোঁ গোটেই মানুহটো যিটো নেকি মোৰ কাৰণে বহুত ভাল মোৰ দেহৰ কাৰণে বহুত ভাল একচুৱেলি মই ঘামিবলৈহে মই পাহাৰত উঠিছোঁ সঁচা কথা ক'বলগীয়া হ'লে
এইবিলাক দেখিছেনে ইয়াত মানে কিবা খেতি কৰিছে এইবিলাক হাল বোৱা আছে হাল বোৱা মানে এইবিলাক চহাই আছে মানে কোৰেৰে ইয়াত হাল বোৱাটো ইমান পচিবল নহয় যিহেতু বহুত শিল থাকে অঁ এই ঘৰটো যে আছে এইখিনিতে তালৈ যোৱা বাটটো এইফালে ভাল হ'বনে এই আমি ওচৰৰে গৌৰী পোৱা মানুহ আমাৰ যিটো গন্তব্য স্থান পাইছোঁহি আৰু আমি এতিয়া লাহে লাহে ফাগুৰি জিগুৰি ঘামি জামি আৰু এইখিনি কচু ঠাৰি কোনোবাই থৈ দিছে ইয়াতে ভাজি খাই বঢ়িয়া লাগে লৈ যাওঁ নেকি ফাইনেলি আমি আহি পালোঁহি আমাৰ ঠাইখিনি ইয়াতে এজনী আইতা আছে আইতাৰ ঘৰ এটা আছে মানে এতিয়া আইতা ঘৰত আছে মানে গম নাপাওঁ বাৰু যাওঁ আৰু ইয়াতে আমি মানে কি আইতাহঁতৰ ঘৰতে ভাত খাম মানে আইতাই ভাত বনাই দিব অঁ আইতাই ভাত বনাব ভাত খাম ভাত খাই পেলাই যাম ইয়াৰ পৰা গতিকে আৰু যি পাৰোঁ নিবলৈ চেষ্টা কৰিম বনৰীয়া শাক পাত কিন্তু আইতাই নাই আইতাই গৈছে আলু খান্দিবলৈ তেওঁলোকৰ ঘৰটো চাওক এটা খুবেই সাধাৰণ ঘৰ এটা পাহাৰীয়া ঘৰ এটা পাহাৰীয়া জীৱন আৰু এটা সহজ সৰল জীৱন আৰু সেইফালে এইটো গোহালি হয় গোহালিতে গৰু বান্ধে আৰু এয়া হৈছে আমাৰ আইতাহঁতৰ পাহাৰীয়া লাইফষ্টাইল ইয়াত চাওক ভিতৰত কি বস্তু আছে বহুত ধৰণৰ সা সঁজুলি আছে ডলা চালনী ইত্যাদি কৰি সদা ইত্যাদি কৰি আৰু ইফালে এইটো পানী কলহ খৰাহিয়ে ঢাকা আছে আৰু এইখিনি হ'ল আপোনাৰ কলাখাৰ কলাখাৰ এইখিনি আৰু যিটো বস্তু আঞ্জাত দিলে খাই খুবেই ভাল লাগে এইবিলাক হৈছে আমাৰ খাটি অসমীয়া বস্তু আৰু এই হৈছে পাহাৰীয়া জীৱন এটা খুবেই সহজ সৰল আৰু সাধাৰণ আৰু ভাল লগা জীৱন মানে ইফালে গ'লে পাৰ হৈ যাব অঁ একে পাৰ হৈ যাব পাৰ কৰিব লাগিব ইয়াতেহে ফালচটা সোমাব দিয়ক লাগি থাকক আৰু এইটো হৈছে পানীলাওৰ খোলাৰে বনোৱা এটা পাত্ৰ আৰু এইটো হ'ল এটা মাছ ধৰা সঁজুলি যাক কোৱা হয় ঘূনি বুলি আৰু এইটো হ'ল এটা ধুনীয়া পুখুৰী যাৰ পানী বহুত পৰিষ্কাৰ য'ত সূৰ্যও দেখা পোৱা যায় আৰু যিহেতু আইতা নাই গতিকে ভাতটো বনাইছোঁ আমি পেটটো ভৰাবলৈ আৰু এইটো হ'ল এটা ধান খেৰৰ মেজি যিবিলাক খেৰ গৰুৱে খায় আৰু এইডাল হ'ল কঁঠালৰ গছ কিন্তু কঁঠাল খাব হোৱা নাই আৰু এইটো কোৱা হয় নাট বুলি য'ৰ পৰা আইতাহঁতে পানী খায় বাপৰে কি বস্তু ইমান মাত দি আছে সেইটো তেতিয়াৰ পৰা মাত দি আছে চ' আমাৰ খাই বৈ হৈ গ'ল আমি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এতিয়া মই দেখুৱাম যে ৰবৰ গছৰ পৰা ৰবৰ কেনেকৈ উলিয়ায় চ' বন্ধুসকল প্ৰথমতে ৰবৰ গছৰ বাকলিটো এনেকৈ কাটি দিয়া হয় তাৰপিছত এঠাটো বৈ আহি পেলাই এটা পাত্ৰত জমা হ'ব আৰু সেই পাত্ৰৰ পৰা মানুহে এঠাখিনি কালেকশ্যন কৰিব তাৰপিছত ৰ'দত শুকুৱাই পেলাই এটা পদ্ধতি আছে যাৰ নাম হৈছে ভেলকেনাইজেশ্যন অৰ্থাৎ ছালফাৰ নামৰ এটা ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি এই পদ্ধতি সম্পন্ন কৰা হয় আৰু সেই পদ্ধতিৰেই আমি যদি ৰবৰ ইউজ কৰোঁ সেই ৰবৰটো বনোৱা হয় আৰু আমাৰ লগে লগে এই গৰুবিলাকো ঘৰলৈ উভতি আহিছে ভাগ্যে সিহঁতক বাঘে নাপালে
বন্ধুসকল আমি এতিয়া ভাত খালোঁ আৰু গুচি আহিলোঁ মানে শাক পাত আমি কালেকশ্যন নকৰিলোঁ কাৰণ যিহেতু বৰষুণৰ দিন গতিকে বহুত মানে জোক আছে মানে যিবিলাক মানে শাক থকা ঠাইবিলাকত বহুত জোক আছে এয়া চাওক ৰাস্তা কেনেকুৱা ঢলীয়া আৰু বন্ধুসকল এই পাহাৰটো আমাৰ গাঁৱৰ একেবাৰে ওচৰতে হয় আমি সেইকাৰণে আহিছিলোঁ কিন্তু বেছি দূৰলৈ যোৱা নাই আৰু যোৱাৰ প্ৰশ্ন নুঠে কাৰণ অসমৰ বৰ্তমান পৰিস্থিতি বহুত বেয়া গতিকে আপোনালোকে দূৰ ঠাইত নাযাব বা বেছি গেডাৰিং হোৱা ঠাইত নাযাব গতিকে ঘৰত থাকক আৰু সুৰক্ষিত হৈ থাকক গতিকে আজিলৈ মানে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এটা কথা যদিহে ভিডিঅ'টো এনজয় কৰিলে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ অনুৰোধ জনালোঁ বুলি মই কৈছোঁ বা কোৱা নাই বা কৈছোঁ বা ঠিক আছে জয় অসম